বন্ধুসকল গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভাল বুলিবই পাৰি। আৰু আজি মনটো খুবেই ভাল লাগি আছে, কাৰণ বৰষুণ দিলে ৰাতি, আৰু সেইকাৰণে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আমাৰ পথাৰখন দেখুৱাওঁ বুলি ভাবিছোঁ। পথাৰত মানে পানী খেতি দেখুৱাওঁ আপোনালোকক বুলি ভাবিছোঁ, আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। স্বাগতম জনাইছোঁ সকলোকে আমাৰ ভিডিঅ'টোৰ মাজলৈ। তো বন্ধুসকল, বহুত দিনৰ পিছত আপোনালোকৰ ওচৰলৈ আহিলোঁ আজি। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি নতুনকৈ প্ৰথমে আহিছে আমাৰ চেনেলটোলৈ, তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, পিছত লাইক কৰি দিব, আৰু কমেণ্টছত জনাব এনে পালে। আমাৰ পথাৰবোৰ ইমান দ মাটি নহয়, সেইকাৰণে পানীৰ কাৰণে বৰ কষ্ট, মানে পানী নৰখে, আৰু সেইকাৰণে চিন্তা হৈছিলে, আৰু পানী হৈ গৈছে। আৰু আজি ৰাতি বৰষুণ জাক দি দিলে, নহ'লে ইয়াত মানে কি হৈছিলে, পানী শুকাই গৈছিলে, আৰু পানী শুকোৱাৰ কাৰণে ঘাঁহটো গজিব আৰম্ভ কৰিয়ে দিছিলে। আৰু তো সেইকাৰণে ভাল লাগি আছে বৰষুণ জাক দি দিয়াৰ কাৰণে মনটো। আৰু তো এয়া আমাৰ পথাৰ সজাল ধৰিছে। এতিয়া সাৰৰ ব্যৱস্থা অলপ কৰিব লাগিব। নিৰানি কৰাৰ পিছত নিৰানি মানে ঘাঁহ মৰা যিহেতু মাৰিম, ঘাঁহ মাৰি দিয়াৰ পিছত ইয়াত সাৰ অকণমান প্ৰয়োগ কৰি দিব লাগিব। তাৰমানে জৈৱিকটো কৰা নহয়, মিছা ক'লেনো কি হ'ব, ৰাসায়নিকভাৱে কৰা হয়। তো ইউৰিয়া দিব লাগিব অকণমান। উপায় নাই আৰু কি ক'ব, প্ৰডাকশ্যনটো আজিকালি কমি গৈছে, আৰু সেইকাৰণে সাৰটো প্ৰয়োগ নকৰিলে নহৈছে। গতিকে সাৰটো প্ৰয়োগ কৰা হ'ব। তাৰপিছত আৰু ইয়াত বাদ দি আৰু বাম খেতিলৈ গুচি যাম। পানী খেতি সমাপ্ত কৰি দিম, ঘাঁহ মৰা স্প্ৰে কৰিম, তাৰপিছত সাৰ দৰৱ কি আছে স্প্ৰে কৰি দিম। এবাৰ সাৰ দি দিম, স্প্ৰে কৰি দিম। মানে পোকৰ কাৰণে অকণমান স্প্ৰে কৰিব লাগিব চাগে, পোক দেখিছোঁ এই ক'ৰবাত। চাওক আমাৰ পৰিৱেশটো ডাৱৰীয়া কৰি আছে। বৰষুণ জাক আকৌ পৰিব। তো বৰষুণ জাক পৰাৰ কাৰণে মনটো খুবেই ভাল লাগি আছে, কাৰণ দুবছৰে এনেকৈ বৰষুণ নপৰাৰ কাৰণে ৰুবলৈ দিছিলে। যোৱা বছৰো ৰুইছিলোঁ, কিন্তু পিছত বৰষুণ নাপালেই, জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰাও নহ'ল, আৰু সেইকাৰণে ধান পোৱা নহ'ল। তাৰ আগৰ বছৰো এনেকুৱাই হ'ল, কিন্তু এই বছৰ দেখিছোঁ বৰষুণ জাক পৰিব আৰম্ভ কৰি দিছে, আৰু ৰুবলৈও সুবিধা দি দিলে। আকৌ এতিয়া ৰোৱাৰ পিছতো পানী পাই আছে, তো সেইকাৰণে মনটো ভাল লাগিছে। ৰাতিপুৱা সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ দেই বন্ধুসকল। তো চাওকচোন আমাৰ পথাৰবিলাক কেনেকৈ কি হৈছে। বহুতে নিৰানি কৰি আছে, কিন্তু মই সেইটো নকৰোঁ, কাৰণ কষ্টটো বেছি হৈ যাব বন্ধুসকল। যিহেতু বাম খেতি কৰিবলৈ হ'লে, আৰু তাৰমানে বাম খেতিত লাগিব হ'ল, কাৰণ নিৰানি কৰোঁতে খৰচাটো বাঢ়ি যাব, আৰু সেই খৰচা মতে ইমানটো প্ৰফিট নহ'ব বুলি ভাবিছোঁ। কাৰণ 3.5 বিঘামানহে খেতি কৰোঁ, যদি 15 মোন 16 মোনকৈ যদি ভাল হয়, তেতিয়া ওলাব। আৰু তেতিয়া কিমান ওলাব? 50 মোনমান ধান ওলাব। তাৰমানে কুইণ্টেল হিচাপত 20 কুইণ্টেলমান যদি ওলাব বুলি ভাবিছোঁ, 20 কুইণ্টেলমান অনুমানিক ওলাব। তেতিয়া হিচাপ কৰি চাওকচোন, 20 কুইণ্টেলত কিমান টকাৰ ধান আমি পাম। গতিকে যদি খৰচটোৱে বেছি কৰি দিওঁ, তেতিয়াহ'লে প্ৰফিটটোও বেছি নাহিব। আৰু এনেও মানে ধান খেতিত খৰচটো কম, খাটনিও কম, উৎপাদনো কম, তাৰমানে প্ৰফিটো কম। সেয়েহে আৰু অকল যদি ধান খেতিত লাগি থাকোঁ, তেতিয়াহ'লে নহ'ব, আৰু সেইকাৰণে ঘাঁহ মৰা মাৰি ইয়াৰ কাম ফিনিছ কৰি দিয়া হ'ব। তাৰপিছত পাম খেতিলৈ গুচি যাম। ফুলকবি কৰা হ'ব, বন্ধাকবি কৰা হ'ব, বিলাহী কৰা হ'ব, আৰু অন্যান্য লাই মূলা এইবিলাক কৰা হ'ব। গতিকে তালৈ যাবলৈ সময় হৈয়ে গৈছে প্ৰায়, আৰু সেইকাৰণে বাম খেতিলৈ যামগৈ। আৰু পানী খেতিৰ কাম আৰু আদায় কৰিম, ঘাঁহ মৰাটো মাৰি দিম। তাৰপিছত কি হৈ থাকিব আৰু ধান খেতিটো। আৰু যৌথভাৱে কৰা হৈছিলে, যৌথ পৰিয়ালতে আছিলোঁ। যোৱা 3 বছৰমানৰ পৰাহে মই অকলশৰীয়াকৈ কৰিছোঁ খেতি, নহ'লে একেলগে কৰা হয়। মই যেতিয়াৰ পৰা কৰিব আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা ধান পোৱাই নাই, গম পাইছেনে? 2 বছৰে ধান নহ'লে, আকৌ এই বছৰটো যদি নহয়, তেতিয়াহ'লে কি হ'ব অৱস্থাটো আপোনালোকে গম পাইছে চাগে, কি ক'ব খুজিছোঁ মই। তো সেয়াই বন্ধুসকল, পানী খেতিটো আপোনালোক দেখুৱালোঁ। চাওক, এয়া আমাৰ পৰিৱেশটো চাওকচোন। তোৰ ঘৰ ইপাৰে, মোৰ ঘৰ সিপাৰে, মাজতে বুৱতী নৈ। নহয় দেই বন্ধুসকল, ইফালে এখন গাঁও, সিফালে এখন গাঁও, মাজতে আমাৰ পথাৰখন।
চাওক বন্ধুসকল, এইফালে এখন গাঁও আছে, এইখন গাঁৱৰ নাম ৰজাআলি আৰু ইয়াত মানে নেপালী সম্প্ৰদায়ৰ মানুহ বাস কৰে। আৰু এনেকৈ ঘূৰি এই পশ্চিম দিশত আছে আমাৰ দীঘলীয়াকৈ গাঁওখন, য'ত আমি ST সম্প্ৰদায়ৰ মানুহখিনি বাস কৰোঁ। মানে বড়ো, মেচ, তিৱা, সোণোৱাল, তাৰপিছত অকণমান আগলৈ আছে আদিবাসী মানুহসকল। তো দেখুৱাই দিছোঁ আপোনালোকক আমাৰ পৰিৱেশটো চাওক। চাৰিওফালে ধান ৰুই দিলে পথাৰবোৰ সেউজীয়া সেউজীয়া হ'বলৈ আৰম্ভ কৰি দিছে আৰু ভাল লাগিছে এতিয়াহে। কেইদিনমান আগলৈকে আশা কৰিব পৰা নাছিলোঁ যে আমাৰ ইয়াত বৰষুণ এজাক দিব, কাৰণ দুবছৰ হোৱা নাছিলে, কয় মানুহবিলাকে বোলে একেবাৰে নহ'লে 3 বছৰলৈকে ধান খেতি নহয়। আগতে এবাৰ হৈছিলে 1997 চন মানতে, আমি সৰু সৰু তেতিয়া মনত আছে আৰু 1997 মানতে এবাৰ হৈছিলে। 3 বছৰ একেলেঠাৰে 2000 চনলৈকে বৰষুণ হোৱা নাছিলে। কাৰ্গিলৰ যুদ্ধ সময়ৰ কথা কৈ আছে বন্ধুসকল দেই। যাৰ নাই গৰু চবতকে সৰু, আৰু যাৰ নাই ধান বোলে তাৰ নাই মান। মানুহে কয় কিন্তু মোৰহে বিশ্বাস নহয় বন্ধুসকল। জনাবচোন আপোনালোকে কমেণ্টছত দেই বন্ধুসকল। তো সেয়াই আৰু দেখুৱালোঁ আপোনালোকক। তো বিশেষ নাই ভিডিঅ'টোত, দীঘলীয়া নকৰোঁ আৰু পুনৰ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ তেতিয়াহ'লে ধন্যবাদ, ইমান দেৰি চাই থকাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ। বাই বাই, থেংক ইউ।